মাইকটো নিদিলে যে এই কাট কাট কেনেকা লাগিল কেনেকা এইটো সাইলেন্ট কৰি থোৱা নাই সিহঁতৰ ফালেও চাবি আকৌ এবাৰ নকৰিলে হ'ব নেকি ময়ো কম নহয় নহয় হ'ব দে বহুতো যাবলৈ ভালে দেখা নাই মোৰ এইকেইদিন ইনষ্টাগ্ৰামত লাইক কমেণ্ট কিমান কমি গৈছে আৰে ক'ত হ'ল পাপা স্পিকাৰটা দি দে কি হলি গিটা স্পিকাৰটো নিদিলে কেলে স্পিকাৰটো দি দিও স্পিকাৰটো দি দিও স্পিকাৰ এইবোৰ মানুহৰ লগত লাগি লাভ নাই গৰু আগত পাৰিবা কাক গৰু ক'ব আহিছা হা কাক গৰু ক'ব আহিছা কিয় নকম আমি যে তেতিয়াৰ পৰা কাম কৰি আছো আপুনি দেখা নাই নেকি কিয় আপোনালোকে কি ডাষ্টবিনটো ওচৰত দেখা নাই নেকি ডাষ্টবিনটো দেখি যে অন্ধ মানুহৰ দৰে পেকেটটো ভিতৰত পেলাই দিলে কিয় তহঁতি কাম কৰিব আহিছ কাম কৰিবই লাগিব বেছি কথা ক'ব নাহিবি বুজিছ লাজৰ কথা আৰু আপোনালোক কেনেকুৱা মানুহে আপোনালোকৰ এইখন সাধাৰণ জ্ঞান নাই নেকি যিহেতু আমি সকলোৱে সমাজৰ এক অংশ সেয়েহে আমি নিজৰ লগতে আমাৰ ঘৰখন আমাৰ চৌপাশ সকলোবোৰ পৰিষ্কাৰ কৰি ৰখাটো আমাৰ দায়িত্ব আৰু আপোনালোকে জানেনে
এই পৰিষ্কাৰ নকৰিলে চৌপাশখিনি অপৰিষ্কাৰ কৰি ৰাখিলে কিমান বেমাৰ হ'ব পাৰে। ডেংগু, মেলেৰিয়া, এই কলেৰা আদি বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে। আৰু এটা কথা নহয়, আপোনালোকে যে এই লক্ষ্য নকৰাকৈ বা সজাগতা নোহোৱাকৈ এই নাৰিকলৰ খোলা খালী পত্ৰ য'তে ত'তে পেলায়, সেই খালী পত্ৰত পানী জমা হয় আৰু সেই পানী জমা হ'লে মহে বংশ বৃদ্ধি কৰে আৰু সেই বংশ বৃদ্ধি কৰিলে এই মেলেৰিয়া, ডেংগু দৰে ভয়াৱহ বেমাৰ হ'ব পাৰে। গতিকে এইবোৰ চোৱা আমাৰে দায়িত্ব। সেয়েহে এই ধৰণৰ ৰোগসমূহৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আমি য'তে ত'তে থুক টেকা, ভোজ পেচাব আৰু প্লাষ্টিকৰ বটল য'তে ত'তে পেলাব নালাগে। আৰু আপোনালোকে এটা কথা জানেনে, আমাৰ ভাৰত চৰকাৰেও চাফ চিকুণতাৰ প্ৰতি লক্ষ্য ৰাখি স্বচ্ছ ভাৰতৰ অভিযান আৰম্ভ কৰিছে। वही पे हम लोग समझा रहे हैं, समझते ही नहीं है। আমিও য'তে ত'তে থুক ঠেকা পিক নেপেলাওঁ দেই, এতিয়াহে বুজি পালোঁ। আজিৰ পৰা চাফা চিকুণকৈ থাকিম আৰু দেই। তাকেহে আমিও আজিৰ পৰা এইবোৰ লেতেৰা নকৰোঁ আৰু বাইদেউ। আপোনালোকে বুজোৱাৰ কাৰণে ধন্যবাদ। ফটো মাৰি দিবা।